हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल विप्लव। कथारे নহয় कामेरे विप्लव। आज আপোনালোকক এনেকুৱা এটা কথা জনাবলৈ আহিছো, যেটো কথা হয়তো আপোনালোকে কোনোদিনে শুনাও নাই বা গমো পোৱা নাই। বহুতে এইটো কথা জনা নাই, হয়তো দুই এজনে জানিবও পাৰে। আপুনি এনেকুৱা এটা ৰুমৰ কোঠাৰ ভিতৰত আছে, যেটো কথাত আপুনি কোঠাত থাকিলে আপুনি আপোনাৰ শৰীৰত প্ৰবাহিত হৈ থকা আপোনাৰ তেজবিলাকৰ শব্দ শুনি আছে, আপোনাৰ চুলিৰ শব্দ আপুনি শুনি আছে, আপোনাৰ হৃদপিণ্ডৰ শব্দ আপুনি স্পষ্টকৈ শুনি আছে, আপোনাৰ শ্বাস প্ৰশ্বাসৰ শব্দ আপুনি স্পষ্টকৈ শুনি আছে। এনেকুৱা এটা কথা আপুনি কল্পনা কৰিব পাৰে নেকি কেতিয়াবা? নিশ্চয় আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহৰ এইটো সপোনৰো অগোচৰ। কিন্তু এই সকলো অসম্ভৱকে সম্ভৱ কৰিছে আমেৰিকাৰ ৱাশ্বিংটনত থকা ৰেডমণ্ডৰ মাইক্ৰ'ছফ্টৰ হেড অফিচত এইটো সম্ভৱ হৈ উঠিছে। আপোনালোকে ফটোত দেখাই পাব, মই ফটোটো দিয়ে দিম, আপোনালোকে ফটো চালে গমেই পাব। মাইক্ৰ'ছফ্টৰ হেড অফিচত এইটো আপোনাৰ সম্ভৱ হৈ উঠিছে। মাইক্ৰ'ছফ্টৰ হেড অফিচত তেওঁলোকে এনেকুৱা এটা কোঠা তৈয়াৰ কৰিছে, যিটো আপোনাৰ ভাৰতীয় বজাৰ মূল্যত প্ৰায় 10 কৰোৰ টকা। তেওঁলোকে 10 কৰোৰ টকা খৰচ কৰি এই কোঠাটো তেওঁলোকে তৈয়াৰ কৰিছে, যিটো ৰুমত আপুনি 45 মিনিটতকৈ অধিক সময় কটাব নোৱাৰে। 45 মিনিটতকৈ অধিক সময় কটালে আপুনি মানসিক ভাৰসাম্য হেৰুৱাই পেলাব। এনেকুৱা কথা তেওঁলোকে তৈয়াৰ কৰিছে। সেই কোঠাটোৰ কাষেৰে যদি এখন ফাইটাৰ জেট প্লেনো এখন উৰি যায়, তা আপোনালোকে সেই শব্দ আপোনালোকে শুনি নাপায়। তেওঁলোকে -20 ডেচিবল স্কেল, বিজ্ঞানৰ ছাত্ৰসকলে ভালকৈ বুজি পাব এইটো। তেনেকুৱা থিয়ৰী তেওঁলোকে এই কথাটো তৈয়াৰ কৰিছে। আপোনালোকে সেই কথাটো আপুনি খোজকাঢ়ি আছে, আপোনাৰ মাংসপেশীৰ ভিতৰত থকা হাড়দিবিলাকৰ শব্দ আপুনি স্পষ্টকৈ শুনি পাব। শৰীৰত প্ৰবাহিত হৈ থকা তেজবিলাকৰ শব্দ আপুনি শুনি পাব, চুলিৰ শব্দ শুনি পাব, নাকেৰে লৈ থকা উশাহ নিশাহৰ শব্দ আপুনি শুনি পাব, হৃদপিণ্ডৰ শব্দ আপুনি স্পষ্টকৈ শুনি পাব। গতিকে এনেকুৱা কথা হয়তো অসমীয়াত এইটো প্ৰথম ভিডিঅ' হ'ব নিশ্চয়। আগতে কোনোবা কৰিছে যদি নাজানো, হয়তো কৰিবও পাৰে, কিন্তু ভাবিছোঁ ৰাইজসকলে এইটো ভিডিঅ' চাই নিশ্চয় উপকৃত হ'ব আৰু বহুতো নজনা কথা জানিবলৈ পাব। গতিকে এইখিনি আপোনালোকক জনালোঁ। নিশ্চয় আপোনালোকে আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু এই কথাটো গিনিজ বুক অফ ৰেকৰ্ডতো আপোনাৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইটো পৃথিৱীৰ সকলোতকৈ নীৰৱ কোঠা হিচাপে পৰিগণিত হৈছে। আপোনালোকক সকলোকে আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আমি নতুন ইউটিউবাৰ, আমাৰ ভুল হৈ যাবও পাৰে, কাৰণ আমি ভালকৈ হয়তো বুজাব নোৱাৰিবও পাৰোঁ, কিন্তু যিখিনি তথ্য দিছোঁ একদম সম্পূৰ্ণ শুদ্ধ তথ্য। এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।